অ' মাই গড, দাঁত চক না ইফালে আহিছে। আমি গতিকে অলপ আগুৱাই দিওঁ, তেওঁলোকৰ ৰাস্তা ৰখাব নোৱাৰি। মাইকী হৰিণা, মতা হ'লে শিং থাকে, মাইকী হ'লে শিং নাথাকে ন দাদা? অঁ এয়া চক, দুটা আছে, দুটা মাইকী, একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। এয়া ইগল এটা ইয়াত শুই আছে, বেমাৰে হৈছে নে কি হৈছে নাজানো, শুই আছে একদম পূৰা টোপনিয়াই আছে। ইয়াক ডিষ্টাৰ্ব নকৰোঁ। অ' ইয়াতে আছে। এয়া মানুহসকল গড় অকলে অকলে চৰি আছে, চক ঘাঁহ খাই আছে। এশিঙীয়া গড়, অসমৰ গৌৰৱ, অসমৰ সম্পদ। এয়া চক। নমস্কাৰ বন্ধুসকল, মই আছোঁ বৰ্তমান কাজিৰঙাৰ মাজমজিয়াত, কাজিৰঙা এলেকাত আছোঁ। এইফালে চক, এইটো হৈছে কাজিৰঙাৰ কাজিৰঙাৰ ভিতৰলৈ যোৱা নাই, এইটো কাজিৰঙাৰ চাপৰি ব্ৰহ্মপুত্ৰৰ পাৰত। আৰু মই আহিছিলোঁ লখিমপুৰৰ পৰা কাজিৰঙা চাবলৈ, আৰু আজি গৈ আছোঁ কাজিৰঙা চাবলৈ। ভিতৰত সোমাম আজি, আপোনালোকক দেখুৱাম। এতিয়া ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। এইফালে চক গোটেই কাজিৰঙা এৰিয়া, ইফালে ফৰেষ্ট কেম্প আছে, ইফালে চক কিমান ডাঙৰ ডাঙৰ বিল আছে, পূৰা পাচলি খেতি, এইফালেও মানুহ থাকে। মাথাউৰিৰ ওপৰেদি গৈ আছোঁ, আৰু এতিয়া আমি বোকাখাট পাম, ভিতৰৰ পৰা ওলাই আহিছোঁ, ৰাতি ইয়াতে থাকিলোঁ। বন্ধুসকল এখন দুখনকৈ জীপ ওলাই আছে, এয়া চক আমি কাজিৰঙাৰ প্ৰায় মাজত পাইছোঁহি। ত' বন্ধুসকল আমি জীপ ল'লোঁ, এয়া চক আমি জীপ বুক কৰিলোঁ। কিমান লৈছে দাদাই গোটেইখিনি আপোনালোকক ক'ম। এতিয়া আমি প্ৰথমতে গৈ আছোঁ টেক্স দিবলৈ, ৰিচিপ্ট কাটিব লাগিব, অফিচলৈ গৈ আছোঁ, আৰু তাৰপিছত আমি কাজিৰঙা ভিতৰলৈ এণ্টাৰ কৰিম আৰু আপোনালোকক দেখুৱাই থাকিম। তো বন্ধুসকল আমি সোমাই আহিলোঁ কাজিৰঙা ভিতৰলৈ, এয়া এণ্ট্ৰি গেট, এইফালে সোমাই আহিছোঁ, আৰু এইফালে এতিয়া গোটেই ভ্ৰমণ কৰিব লাগিব, গোটেই সোমাব লাগিব। এয়া চক এণ্ট্ৰি গেট, সেইফালে চক। ইয়াত ধুনীয়াকৈ চেক টেক কৰে, কিবা শিখৰ টিখৰ কিবা গুটকা জাতীয় কিবা পলিথিন সেইবোৰ। সেয়া সোমাই দেখিলোঁ আমি গড়, সেয়া গড় আপোনাৰ ৰিয়েল গড় নহয়, বনাই থোৱা গড় হয়। আৰু এইফালে সোমাই দেখিছোঁ, এইফালে চব গজৰাজ, দুটা গজৰাজ চক। আৰু এইফালে আছে ডিয়েৰ, হৰিণা চক। আপোনালোকে এইফালে হৰিণা আছে, পূৰা বহুত আছে আৰু জুম। এইফালে চক হাতী দুটা, গজৰাজ তিনিটা, অ' মাই গড। এইফালে চক, আৰু এইফালে তেওঁলোকে চাফাৰী কৰি আহিলে, চক এইফালে চাফাৰী কৰি আহিলে। আৰু এইফালে হাতী দেখিছেনে, জংঘলী হাতী। এনেকৈ কাজিৰঙাৰ ভিতৰত সোমাই আহিছোঁ, আৰু এইফালে আছে দাদা, আৰু দাদা এইফালে দূৰবীণত চাই আছে, কিবা দেখি পাইছেনে নাই? এয়া চব সোমাই আহিছোঁ, আৰু ৰাতিপুৱা যোৱাসকল ওলাই আহিছে। এতিয়া 2 ঘণ্টা ট্ৰিপ হয়, আৰু আমি ভাড়াত এই দূৰবীণ লৈছোঁ, দাদা চাওঁ। এয়া আমি ভাড়াত লৈছোঁ 200 টকাত, মজা, কেননৰ হয়। এয়া বন্ধুসকল জলপ্ৰপাত চাওক আপোনালোকে। এই বিলটোৰ নাম হৈছে নিহি বিল বুলি দাদাই কৈছে, আমাৰ ড্ৰাইভাৰ দাদাই। আৰু ইফালে চক পূৰা সোমাই আহিছোঁ, আৰু এতিয়ালৈকে বৰ্তমান গড় দেখা নাই। দেখিছিলোঁ আঁতৰত আছিলে গড়, ওচৰৰ পৰা দেখা নাই। ওচৰৰ পৰা খুব ভাগ্য হ'লে ওচৰৰ পৰা দেখা পাম। এইফালে চক, আৰু আগত ফৰেষ্ট কেম্প আছে। এয়া গড় দেখিছে, ভালকৈ দেখা পোৱা নাই, আৰু আগত ওচৰৰ পৰা দেখা পাম, একদম মজা। এইফালে চব জুই লগাই দিছে, নতুনকৈ বন গজিব, সেইটো কাৰণে জুই লগাই দিয়া আছে। আৰু এইফালে চক, এইফালে ওপৰত চৰাই উৰি আছে, পৰিভ্ৰমী চৰাই নে কি নাজানো। এয়া বন্ধুসকল চক, একদম ইমান ওচৰৰ পৰা হৰিণা দেখা পাইছোঁ। এয়া চক, জুম কৰি দিছোঁ, এয়া চক হৰিণা। অ' শিং নথকা হৰিণা, এইটো বেলেগ এটা প্ৰজাতি চাগে, শিং নাই। এয়া ইগল এটা ইয়াত শুই আছে, বেমাৰে হৈছে নে কি হৈছে নাজানো, শুই আছে একদম পূৰা টোপনিয়াই আছে। ইয়াক ডিষ্টাৰ্ব নকৰোঁ। এয়া চক ইগল, ভাইটি এয়া পূৰা আৰামত শান্তিকৈ কৰি আছে, আমি হালা নকৰোঁ। চক ইগল, সেইফালে জংঘলী মুৰ্গী, এয়া চক মতা মাইকী এহাল, সেইফালে চক হৰিণাটো পূৰা আছে। অ' ইয়াতে আছে মুৰ্গী। এয়া বন্ধুসকল সেইফালে বাফেলো, জংঘলী ভেঁচ, বনৰীয়া মহ, সেইফালে পূৰা ঝুণ্ড চক। এয়া বন্ধুসকল বনৰীয়া হাতী চক, পূৰা নিজানত থিয় হৈ আছে অকলে অকলে। আৰু এইফালে আছে পূৰা ঝুণ্ড লগা পূৰা আগত, আৰু এইফালে জংঘলী বাফেলো, আৰু এইফালে চব হাতী, বোকাত থাকে নেকি, পূৰা বগা হৈ আছে, জিলিকি আছে। সেইটো একদম পূৰা শান্তিকৈ আছে, দাঁত থকা হাতী, দঁতাল হাতী। এয়া চক, আৰু এইফালে টুৰিষ্ট ৰখি চাই আছে। অ' মাই গড, দাঁত চক না
ইফালে আহিছে আমি গতিকে অলপ আগুৱাই দিওঁ এওঁলোকৰ ৰাস্তা ৰখাব নোৱাৰি পুৰা দঁতাল হাতী একদম শান্তি মনেৰে আছে হুলস্থুল কৰিব নালাগে ইয়াত কাজিৰঙাৰ মাজত পুৰা টুৰিষ্টে চাই আছে মই সৰুকৈ কথা কৈছোঁ ইয়াত যিহেতু হুলস্থুল কৰিব নোৱাৰি তো বন্ধুসকল আমি বহুত দূৰ আহি ইয়াত কেম্প পাইছোঁ ফৰেষ্ট কেম্প ইয়াতে অলপ ৰখিব দিয়ে টুৰিষ্টসকলক আৰু এইফালে চাওক আপোনালোকে এইফালে চাইবেৰিয়ান চৰাই হয় দাদাই কৈছে আমাৰ লগত অহা দাদাজন আৰু এইফালে টুৰিষ্ট আহিলে ইয়াত ৰখিব দিয়ে ৱাছৰুম আছে আপোনালোকে ফ্ৰেছ হ'ব পাৰিব আৰু এইফালে চাওক আৰু এইফালে কিমান ৰাতিপুৱা টুৰিষ্ট আহিছে চাওক বহুত দূৰণিৰ পৰা আৰু আমাৰ লগত দাদা এজন আছে এতিয়া দাদাৰ লগত মই আপোনালোক চিনাকি কৰি দিম দাদা আপোনাৰ নামটো মোৰ নাম মিথুনাথ দাদাৰ নাম মিথুনাথ দাদা ইয়াত জীপ চাফাৰী কৰায় কিমানকৈ লয় দাদা আপোনালোকৰ ভাড়াটো 6জন মানুহ হ'লে 3,308 টকা হয় গাড়ী ভাড়া 2200 টকা আৰু ফৰেষ্টক দিব লাগে 1108 টকা আপোনালোকে শুনিলে আৰু মই দাদাৰ নাম্বাৰটো কণ্টেক্ট নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে দাদাক কণ্টেক্ট কৰি আপোনালোকে বুক কৰিব পাৰিব দাদা এতিয়া আমিতো বহুত দূৰ সোমাই আহিলোঁ আৰু মানে কি দেখা পোৱাৰ মানে হৰিণ আছে আপোনাৰ গঁড় আছে হয় হাতীটো অলৰেডি দেখিলে বাঘটো আপোনাৰ লাকৰ ওপৰত ডিপেণ্ড কৰে বন্ধুসকল চৰাই আছে দাদাটো পুৰা জমনি কৰি আহিছে গোটেই ৰাস্তাত আৰু কাছ পাম আমি কাছ ওলা এটা আছে কাছ পাম ন এতিয়া কাছ দেখা পাম বন্ধুসকল আপোনালোকে এক্সাইটেড হৈ থাকক আৰু এইফালে চাওক টুৰিষ্ট আহি পুৰা ইফালে আৰু ইফালে কিদৰে ডিয়েৰ চৰি আছে মানে হৰিণা চৰি আছে চাওক আপোনালোকে আৰু বন্ধুসকল এইফালে চাওক হৰিণা চৰি আছে পুৰা হৰিণা ইয়াত কেইবা প্ৰজাতিৰো হৰিণা আছে চাওক এইফালে হৰিণা আৰু এইফালে বৰটোকোলা আৰু এইটো হৈছে জলপ্ৰপাত মানে বিল এটা আৰু এইফালে আগত গড় আছে গড় দেখা পাম আমি অলপ ওচৰত গৈ পিনি চাম আৰু এইটো ফৰেষ্ট কেম্প এয়া বন্ধুসকল গড় অকলে চৰি আছে চাওক ঘাঁহ খাই আছে এয়া মোৰ বেক চাইডে গড় এয়া চাওক গড় এশিঙীয়া গড় অসমৰ গৌৰৱ অসমৰ সম্পদ এয়া চাওক এশিঙীয়া গড় কেৱল কাজিৰঙাতে পাব অসমতে পাব কেৱল বন্ধুসকল কিমানো আপোনালোকক মুকলি পথাৰত ঘূৰাম এতিয়া আহিলোঁ অৰণ্যৰ মাজত এয়া দুইফালে জংঘল দেখিছেনে ইয়াত বন্ধুসকল কোনো গছ ৰোৱা নাই নিজে নিজে হৈছে এইবোৰ গছ এইফালে চাওক নিজে নিজে এতিয়া জংঘলৰ মাজত আহি গ'লোঁ আৰু আকৌ মুকলি পথাৰ পাম ন দাদা ইকৰা পাম আকৌ মুকলি পথাৰ পাম ইয়াত জংঘলৰ মাজে মাজে গৈছে এনেকুৱাতে টাইগাৰ থাকে এইবোৰতে লুকাই আছে ক'ৰবাত চাগে আমাৰ চকুত পৰা নাই পালেতো আপোনালোকক দেখুৱামেই চিয়'ৰ বন্ধুসকল আপোনালোকক কিমাননো মাটিত থকা জন্তু দেখুৱাম বা থলত থকা জন্তু দেখুৱাম এবাৰ আপোনালোকক পানীত থকা জন্তু দেখুৱাইছে এয়া চাওক কাছ ইয়াত অকল কাছই আছে বোলে কাছ মাছ এনেকুৱা ধৰণৰ জীৱ আছে প্ৰাণী আছে এইফালে চাওক কাছ কেনেকুৱা গছৰ ডালত শুই আছে কি কৰি আছে কৰিছে আৰু সিহঁতি চাওক এয়া বন্ধুসকল এটা আচৰিত জন্তু দেখিলোঁ এয়া চাওক গুই সাপ তাৰ এইটো গাঁত আছে গাঁতত থাকে চাগে ওলাই ৰ'দ লৈ আছে চাওক বহি আছে সি শান্তিকৈ আমিও বৰ বেছি ডিষ্টাৰ্ব নকৰোঁ ইয়াক বন্ধুসকল আপোনালোকে হয়তো জানে পৃথিৱীৰ জীৱ 4 প্ৰকাৰৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ গতিকে বন্ধুসকল কাজিৰঙাত আহিলে আপোনালোকে সকলোৱে দেখি পাব উৰণটো চৰাই ভ্ৰমণটো জীৱ জন্তু গজনটো এয়া উদ্ভিদ আৰু বুৰণটো মানে পানীত থকা যিমানবোৰ জীৱ আছে চব দেখিলোঁ পৃথিৱীত যিমান জীৱ আছে আজি কাজিৰঙাত আহি গোটেইখিনি দেখা পালোঁ আৰু আপোনালোকেও আহিব এয়া বন্ধুসকল একেবাৰে ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক হৰিণা মাইকী হৰিণা মতা হ'লে শিং থাকে মাইকী হ'লে শিং নাথাকে ন দাদা এয়া চব দুটা আছে দুটা মাইকী একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক বন্ধুসকল গোটেই কাজিৰঙা গোটেই নহয় কিমান সংখ্যক ঘূৰিছোঁ আৰু পূৰা ঘূৰি আহিলোঁ কাজিৰঙা আৰু এইটো লাষ্ট আকৌ এতিয়া গেটৰ বাহিৰত ওলাম আৰু বন্ধুসকল এই ভিডিঅ'টো বহুত দীঘল হ'ল চাগে এডিট কৰিলে গম পাম আৰু এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব লগ পাম নতুন এটা ভিডিঅ' নতুন এটা কণ্টেণ্টৰ সৈতে আজিলৈ ইমানতে বাই বাই টাটা